হাই হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ'ত আপোনালোকক দেখাব গৈছোঁ। আমি আজি পুখুৰী সিঁচিছোঁ। পুখুৰী হোৱা জেগা এইটো আমি ধুনীয়াকৈ তম্বু বনাই লৈছোঁ। এইটোৰ পৰা ধুনীয়াকৈ পৰা জুইছি ইয়াত ৰাতি থকা হ'ব। আজি পুখুৰীটো সিঁচি কিমান দিনত শেষ হ'ব সেইটো গম পোৱা নাই সেইকাৰণে আমি পুৰা তম্বুটো ইয়াত ৰেডি কৰি লৈছোঁ। এতিয়া আমি এইফালে পুৰা কৰিছোঁ আৰু এইটো দেখা পাইছে আপোনালোকে। সেইটোৰ পৰা আমি পানী মটৰ লগাই দিছোঁ। এইটোৰ পৰা মটৰ আমাৰ ষ্টাৰ্ট হৈ গ'ল। সেইফালে আমি পুখুৰীটো সিঁচিছোঁ। এইটো আমাৰ পুখুৰী হ'ল। অলপ চলপ পানী শুকাই গৈছে আৰু দেখা পাইছে অলপ চলপ পানীৰ পৰা শুকাইছে। এতিয়া আৰু কেইদিন লাগে আপোনালোকৰ ভিডিঅ'টো দেখাই থাকিম। আপোনালোকে চাই থাকিব মজাকৈ কি মাছ ওলায়। আমি ধুনীয়াকৈ এইটো তম্বু বনাই লৈছোঁ ৰাতি থাকিবৰ কাৰণে। তো গাইছ এয়া দেখিবলৈ পাইছে 4 দিনৰ পিছত আমাৰ পুখুৰীটো শুকাবলৈ লৈছে। এতিয়া শুকাইছে আৰু বৰ্তমান আমি মাছ ধৰিছোঁ। ইমানখিনি মাছ পাইছোঁ আৰু দেখা পাইছে এইজনী বৌ হয়। বৌহেঁতিৰ পৰা মাছ ধৰি আছে। এইফালে চাওক, এইফালে পাৰত ধুনীয়াকৈ কাষ্টমাৰ, এই পাৰত এইবিলাক কাষ্টমাৰ বহি আছে। ধুনীয়াকৈ ৰেডি হৈ গ'ল কাষ্টমাৰ। আৰু এইফালে পূৰা মানুহে মাছ ধৰি আছে। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ, চাই থাকিব। 4 দিনমান লাগি গ'ল পুখুৰীটো শুকাওঁতে, এতিয়ালৈকে শেষেই হোৱা নাই। আপোনালোকক দেখাই আছোঁ মাছ কিমান ওলাইছে। ইয়াত 10 কেজিমান হৈ গ'ল। এতিয়া আমি বিকিবলৈ লৈ যাম এইখিনি মাছখিনি। দেখিবলৈ পাইছে। এইখিনি আমি বিক্ৰী কৰিবলৈ লৈ যাম এতিয়া। এজনী পেটলি মাছ। এয়া খুৰীদহতিৰ পৰা জাকৈ লৈ ধৰিছে। দেখিবলৈ পাইছে পানী শুকাইছে আৰু বৰ্তমান এতিয়া আৰু অলপমান আছে আৰু পানী। সেইফালে পাৰত বৰ্তমান কাষ্টমাৰ গোট খাইছে আৰু এতিয়া ল'ব। এতিয়া মাছখিনি ইমানমান ডাঙৰ হৈছে আৰু বেছি ডাঙৰ নাই হোৱা। হৈ গ'ল।
এই পুখুৰীত দি থৈ লৈ যা দাঙি তাত ভৰাই দিওঁ মাছ মাছ কাটা এটা হ'ব লাগিছিলে একেবাৰে ওজন হৈ গ'ল তোৰ আনিছা নেকি কাটা নাই না মোৰ দোকানত আছিলে নানিলোঁ Oh no! তো গাইছ এয়া দেখিবলৈ পাইছে আমি এতিয়া বৰ্তমান মাছ বিকিবলৈ আহিলোঁ কিমান সদায় ব্ৰইলাৰ বিকি থাকিম আজি মাছটো বিকি চাইছোঁ মানে ফিলিংছটো লৈছোঁ আৰু কেনেকুৱা নহয় আজি পূৰা মাছৰ ফিলিংছটো লৈছোঁ আৰু মাছ মানে পূৰা ভালেমানখিনি আনিছিলোঁ আমি দুটা আহিছোঁ আৰু এয়া এইটো দেখি পাইছে এইটো টুটু আহিছে এইটো এই লাষ্ট হৈছে অলপ লুকাই দিছে আৰু এয়া মাছখিনি দেখাই দিছে আপোনালোকক সেইখিনি পুঠি মাছখিনি লৈ আনিছিলোঁ আৰু এইফালে এইখিনি ডাঙৰ মাছ বহুত আনিছিলোঁ চব শেষ হৈ গ'ল তাৰমানে এতিয়া ঘৰলৈ ঘূৰি গৈছোঁ আৰু এয়া দেখা পাইছে মাছ মাছ মাছ